এতিয়া ওলালোঁ আমি মৰাণ যাবলৈ। আছে আমাৰ লগত আমাৰ বন্ধু ৰন্তু বৰুৱা। এতিয়া যাম মৰাণ। আজি ল'ব মোবাইল। আজি মোবাইলৰ পাৰ্টিটো ভাল হ'ব যেন লাগিছে। আৰু এতিয়া যাম আমি স্প্লেণ্ডাৰ, এখন বহুত পুৰণা মডেল। লাগে যদি লগ পাই বিকি দিব হেনো এখন। টকা আপুনি 45 দিলে হ'ব। আৰু এতিয়া ওলালোঁ আমি গৈ আছোঁ এইটো লেলামহী আলিয়েদি। আমাৰ ড্ৰাইভাৰ গ'লোঁ মটাক্ক তিনিআলি, এইফালে গ'লে পাটচাগু, আৰু ইয়াত গাহৰি কাটে আমাৰ তিনিআলি, আৰু ইয়াত বেংক এটাও আছে SBI। আৰু এইফালে আমি যাম এতিয়া চেপন, তাৰপিছত মৰাণ। বৰষুণ দিছে পুৰা। এফালে গ'লে মৌসুটি ফেক্টৰীটোলৈ যাব পাৰি। আৰু ইয়াত পুৰা ফ্ৰেছ শাক পায়, ফ্ৰেছ। আৰু এখন দোকান অপেনিং কৰি দিলে নতুন, আৰু আমি পাই গ'লোঁ সেই দিৰৈ দলং। আৰু ৰাস্তাটো কেতিয়াকৈ হ'বগৈ এডোখৰ দলং ৰাস্তাটো। আৰু আগৰ পুৰণা দলংখন, এইখন হ'ল কাঠৰ দলংখন। চেপন বজাৰ, এইফালে যাব পাৰি সোণাৰী চফৰাই। আৰু এখন হ'ল চেপন ডেইলি বজাৰ, আৰু এখন হ'ল ডেইলি মাৰ্কেট। এইফালে আছে ভিতৰত। ভাড়ালৈ গাড়ী ল'বলৈ হ'লে ইয়াতে ভাড়া গাড়ী পায়। আৰু ইয়াত আছে চেপনৰ হস্পিটেল, আৰু এইটো হ'ল লাচিত বৰফুকনৰ মূৰ্তি। আৰু ইয়াত ভেকচিন দি আছে চেপন হস্পিটেলত। আৰু আগত এটা আছে চেক পোষ্ট। আৰু আমাৰ ছাৰহঁতে বহি আছে। আৰু নতুন আহিছে চেপন থানালৈ, নতুন SP চব চেঞ্জ কৰিলে। আগৰ পুলিচসকল নাই, নতুন আহি গ'ল। এতিয়া পূৰা সাৱধান, পূৰা ধৰিব, খেলি মেলি হ'লেই ধৰিব। আৰু এইটো হ'ল চেপন ষ্টেচন, ষ্টেণ্ড, গাড়ী ষ্টেণ্ড। আৰু ইয়াৰ পৰাই আপুনি নেমুগুৰি, মৌখুটি, চিমলগুৰিলৈ যাব পাৰিব। আৰু এখন হ'ল বৰুৱা ধাবা। আৰু আগততো এতিয়া উঠিব লাগিব 4 লেণ্ডত, আৰু 4 লেণ্ডৰ কাম হৈ আছে, আৰু বেছি কাম নাইকৈ। আৰু এতিয়া আমি জলং তেল ডিপুত পাৰ হৈ আহিলোঁ। ইয়াত গাড়ী এখন সোমাই গ'ল তললৈ, ভিতৰলৈ দেখিছে চাগে এখন গাড়ী ডাইৰেক্ট সোমাই গ'ল, মালবিলাক নমাই থৈ দিছে। আৰু এতিয়া চিধা গ'লে আমি পাম চেক পোষ্ট পাম, কিন্তু আমি সেইফালে নাযাওঁ। মানে আমাৰ লাইচেঞ্চ IC চব আছে, ইঞ্চুৰেঞ্চ পলিউশ্যন, কিন্তু ডাবুল হৈ গ'লে ধৰে। এইটো আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিয়ম উলিয়াইছে। ডাবুল হৈ গ'লে, ল'ৰা দুটা গ'লে ধৰে, ছোৱালী দুজনী গ'লে নধৰে, আৰু ল'ৰাই ছোৱালীয়ে গ'লে নধৰে। কিন্তু ল'ৰাই গ'লে কৰোণা হয় বুলি কৈছে, সেইকাৰণে ধৰে হেনো। আৰু সেইকাৰণে আমি এই ভিতৰেদি এটা ৰাস্তা আছে, এই গৈ পিনি আপোনাৰ সেই চাৰিআলিটো ওলামগৈ, আপোনাৰ খটখটি চাৰিআলিটো ওলামগৈ, এইফালে ভিতৰেদি যাওঁগৈ। আৰু হেডেক নলওঁ, এনেই পুলিচে ৰখাই, এনেই কামোৰ দুটামান দি থাকে, এনেই যি টি খুন্দি পিনি। সেইকাৰণে এইফালে আমি এতিয়া সোমাই যামগৈ ভিতৰ ফালে। আপোনালোককো দেখুৱাই দিওঁ ৰাস্তাটো।
কেতিয়াবা যাওঁ বুলি ক'লে সুবিধা হ'ব। আগত যা এইফালে সোমাই নে, এইফালে সোমা, এইফালে যাব লাহেকৈ পাৰ হ'ব, ৰাস্তাটো বনাই আছে। আৰু এতিয়া আমি এইটো পুলিচৰ বাচিবলৈ বুলি এইফালে যোৱা হৈছে। এইফালে আছে পলু ক্লাব ফিল্ডখন আছে ইয়াত। আৰু নৰেন্দ্ৰ মোদী আহিছিলে এবছৰ নে 1.5 বছৰ আগতে, 2 বছৰমানৰ আগতে আহিছিলে নৰেন্দ্ৰ মোদী এইখন ফিল্ডলৈ। আৰু এটা সৰু ৱাটাৰ ক্ৰচিং। আৰু এখন হ'ল পলু ক্লাব ফিল্ড। আৰু ইয়াত কিন্তু ধুনীয়া ফটো শ্বট আহে। ইয়াত আমি ফটো লৈছিলোঁ 1 বছৰ 1.5 বছৰমানৰ আগতে। এইডোখৰত মজা শ্বট উঠে ঘাঁহনিখিনিৰ মাজত। আৰু এইটো হ'ল পলু ক্লাবটো। গেটখন বন্ধ আছে নি? এইফালে বোলে ইফালে হওকি যাব লাগিব। এইফালে গেটখন বন্ধ আছে। আৰু এইটোৱে পলু ক্লাব। ইয়াত খেল চেল পাতে, পলু ক্লাবৰ গ'ল্ফ খেল। সেই আগত এটা আছে লিগটো, পাব পাৰিবি নাই? হা, সেই আগত আৰু আগত এইটো চিধা হৈ ল'ব লাগিব। আৰু এইটোৱে পাৰ কৰিব লাগিব এতিয়া। বল। আৰু এখন পলু ক্লাবৰ ফিল্ডখন ধুনীয়া। ইয়াত হকী খেল খেলে, হকী টিম এটা আছে ইয়াত। আৰু দৌৰ মাৰে ল'ৰাবোৰে। ইণ্টাৰভিউৰ কাৰণে পূৰা সাজু হৈ আছে দৌৰ কাৰণে। পুলিচৰ ইণ্টাৰভিউ আহি আছে। আৰু এইটো হ'ল পলু ক্লাবটো। আৰু ইয়াতো ফটো ধুনীয়া শ্বট উঠে, ধুনীয়া ফটো। আৰু এইফালে 4 লেনটো বনি আছে। চেকপ'ষ্টটো সেইডোখৰতে বহে। আপোনাৰ নামঘৰ এটা আছে, বাইপাছটো যিডোখৰত হৈছে সেইডোখৰতে বহে।